নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি অসমৰ পঞ্চায়ত ইলেকশ্যনৰ আজি ফলাফল ঘোষণা কৰিছে আৰু ফলাফল ঘোষণাৰ মই যি আচলতে গেটৰ সন্মুখত আছোঁ, যি ফলাফল যি ইতিমধ্যে গণনা চলি আছে, পঞ্চায়ত ইলেকশ্যনৰ যি গণনা চলি আছে, মৰিয়নি সমষ্টি, তিয়ক সমষ্টি, যোৰহাট এনেকৈ কৰি যিকেইটা সমষ্টি আছে, এই যিখন যোৰহাট গভট যিখন হাইস্কুলত, তাত যোৰহাট, মৰিয়নি আৰু যি তিয়ক সমষ্টিৰ ইয়াত গণনা চলিছে। কিন্তু আটাইতকৈ আজি এটা কথা আচলতে জনাব বিচাৰিছোঁ আপোনালোকক। আমি পুৱাই যিহেতু প্ৰায় 6-7 বজাত আমি ঘৰৰ পৰা ওলাই আহিছিলোঁ, কিন্তু ঘৰৰ পৰা ওলাই আহিছিলোঁ এই ফলাফল যি গণনা, যিসকল প্ৰাৰ্থীৰ আমি ফলাফল জনাবৰ কাৰণে, ৰাইজক জনাবৰ কাৰণে ওলাই আহিছিলোঁ। কিন্তু আমাক এখন কাৰ্ডো দিছিল, এখন আহিছে আছাম ষ্টেট ইলেকশ্যন কমিশ্যন পঞ্চায়ত ইলেকশ্যন 2025 অথৰিটি লেটাৰ কাউণ্টিং ডে। এইখন কাৰ্ড থাকিলে আপুনি কাউণ্টিং চেণ্টাৰৰ ভিতৰলৈ আপুনি সোমাব পাৰে। আৰু এই কাৰ্ডখন আমাক যোৰহাট জিলাৰ ফালৰ পৰা আমাক প্ৰভাইড কৰা হৈছিল, আমাক দিয়া হৈছিল। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল, এই কাৰ্ডখন থকাৰ পিছতো কিন্তু আমি প্ৰৱেশ কৰিব নোৱাৰিলোঁ। আৰু কিন্তু একাংশ, আৰু কৈ থাকোঁ যে একাংশই কিন্তু এই কাৰ্ডখনো নাপালে। একমাত্ৰ জিলা প্ৰশাসন আৰু নিৰ্বাচন বিভাগ, যিটো বিভাগ আছে, দায়িত্বশীল বিভাগ আছে, সেই বিভাগকেইটাৰ অকমান্যতাৰ কাৰণে, গাফিলতিৰ কাৰণে বহুত সাংবাদিকে এতিয়া কাউণ্টিং ভিতৰলৈ সোমাব পৰা নাই। ফলাফল, ৰাইজক যি ফলাফল জনাব লাগে জনাব পৰা নাই। আৰু মোৰ এই কাৰ্ডখন থকাৰ পাছতো সোমাব নোৱাৰিলোঁ। কি কাৰণে সোমাব পৰা নাই বা কিয় আমাক আৰক্ষীয়ে বাধা দিছে মই সকলো জনাই আছোঁ। আমাৰ লগত জ্যেষ্ঠ সাংবাদিক আমাৰ তিয়কৰ ৰিজুদা আছে, প্ৰতিদিন টাইমৰ ৰিজু শইকীয়া আছে। ৰিজুদাও এনেদৰে আহি ৰাজপথত দেখিছে, ৰাজপথত আহি ৰৈ থাকিবলগীয়া হৈছে। অতিকৈ দুৰ্ভাগ্যজনক ঘটনা ৰিজুদা, যিহেতু দেখিছে যে পঞ্চায়তৰ ইলেকশ্যনৰ আজি ফলাফল আমি গণনা দিম বুলি ৰাতিপুৱাই ওলাই আহিলোঁ, কিন্তু তৎসত্ত্বেও কিন্তু আমি সোমাবলৈ দিয়া নাই। আমাক ৰাইজে আমি ৰাজপথত ৰ'বলগীয়া হৈছে। চাওক, মূল কথাটো হ'ল যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে, সুশৃংখলিত কৰিবৰ কাৰণে কৰিছে জিলা প্ৰশাসনে, এইটো ভাল কথা। কিন্তু একে সময়তে জিলা প্ৰশাসনৰ বৰমূৰীয়াসকলে এইটো কথাও জনা ভাল যে মই এটা উদাহৰণ দিছোঁ, মই তিয়ক সমষ্টি, মৰিয়নি সমষ্টি প্ৰতিনিধিত্ব কৰোঁ, যে পঞ্চায়ত নিৰ্বাচন বিধানসভা বা লোকসভা নিৰ্বাচনৰ নিচিনা নহয়। গতিকে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ডৰ পৰা আদি কৰি জিলা পৰিষদলৈকে বাৰৰ বাতৰি আমাৰ সমষ্টিবাসীয়েও বিচাৰে, আমাৰ নিৰ্দিষ্ট যিটো হাউচ সেই চেনেলেও বিচাৰে। কিন্তু সেই আপডেট দিব পৰাকৈ এতিয়া নাই। তো এই ক্ষেত্ৰত মই আচলতে আমাৰ যিসকল হেডকোৱাৰ্টাৰৰ যিসকল সংবাদদাতা, তেওঁলোকে আচলতে জিলা প্ৰশাসনৰ এই কথাটোক তেওঁলোকে কনভিন্স কৰাব পাৰিব লাগিছিল যে ৰিজাল্ট আপডেট চৰকাৰীভাৱে বহুত পিছত আহে। এতিয়া দুটা পঞ্চায়ত, ধৰক প্ৰতিখন জিলা পৰিষদৰে এটা পঞ্চায়তৰ ৰিজাল্ট ওলাই গ'ল, কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা নকৰালৈকে কিন্তু কোনেও এতিয়া ঘোষণা কৰিব পৰা নাই। কিন্তু সেই কথাটো সংবাদদাতা হিচাপে মই দেখিছোঁ, মই কেইবাটাও পঞ্চায়তৰে নহয়, বিধানসভা আৰু লোকসভাৰ গণনা কেন্দ্ৰত মই আহিছোঁ। আৰু পঞ্চায়তত আমাৰ যিটো টীম থাকে, মই প্ৰতিদিন টাইমত কৰোঁ, ধৰক আমাৰ যিটো টীম থাকে, আপোনাৰ যেনেকৈ এটা চেনেলৰ টীম থাকে, সেই টীমটোৰ সমন্বয় প্ৰচেষ্টাত আচলতে আপডেট দিবলৈ সুবিধা হয়। কিন্তু আৰু লেহেমীয়া গতিত হৈছে প্ৰশাসনৰ, যাৰ বাবে আপডেট দিয়াত দেৰি হৈছে। আৰু সেই কথাটো আমি নিজাববীয়াকৈ আনিবলৈ সুবিধা হয়। আমাৰ যিহেতু গাঁও পঞ্চায়তৰ নিৰ্বাচন, সকলোৱে জানে ঘৰৰ কাষৰ কেন্দ্ৰ, আমি সিটোৰ পৰা যোগাৰ কৰি ৰাইজক জনাব পাৰোঁ, আমাৰ চেনেলক জনাব পাৰোঁ, সমগ্ৰ ৰাইজক। সেই সুবিধাটোৰ পৰা আচলতে জিলা প্ৰশাসনে আমাক বঞ্চিত কৰিছে। এইটো দুৰ্ভাগ্যজনক আৰু আমি অপমানিত বোধ কৰিছোঁ, যিহেতু আমাক চৰকাৰে এখন স্বীকৃতি পত্ৰ দিছে। তেওঁলোকে যিটো শৃংখলিতভাৱে কৰিছে তাত আমাৰ কোনো আপত্তি নাই। কিন্তু সংবাদদাতাসকলক নিযুক্তিৰ ক্ষেত্ৰত বা ইয়াত প্ৰৱেশৰ ক্ষেত্ৰত তেওঁলোকে যিটো তৎপৰতা দেখুৱাইছে, সেই তৎপৰতা তেওঁলোকক সুবিধা কৰিছে, কিন্তু আমাক বিপদত পেলাইছে, যিটোৰ কাৰণে আমি বিভিন্ন সময়ত লজ্জিত হৈছোঁ। এই কথাটো আচলতে সেইসকল জিলা প্ৰশাসনৰ মুৰব্বীসকলে এই কথাটো ভবা পাল। আৰু আমাৰ যিসকল হেডকোৱাৰ্টাৰত থাকে, সেই হেডকোৱাৰ্টাৰত থকা আমাৰ সংবাদদাতাসকলেও এই কথাটো কিন্তু জিলা প্ৰশাসনক কনভিন্স কৰাব পাৰিব লাগিছিল। কনভিন্স কৰাব নোৱাৰাৰ দুখত আচলতে এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ল। বিশেষকৈ আপোনালোকৰ সমস্যাটো আৰু জিলা প্ৰশাসনৰ এইটো চৰম অৱহেলা। আপোনালোকক তিতাবৰত দিছে, কিন্তু তেওঁলোকৰ আপোনালোক মৰিয়নিৰ কাৰণে আকৌ কাউণ্টিং হৈছে যোৰহাটত। সেইটো আপুনি মই জনাতকৈ তেওঁলোকে বেছি জানিব লাগে। ইমানেই যদি নিখুঁত, এই নিখুঁতৰ এয়া এটা প্ৰমাণ মই আপোনাক কৈছোঁ। আপোনালোকৰ তিতাবৰ দিছে, ঠিক আছে, তিতাবৰ তেওঁলোকৰ ভুল। আপোনালোক ইয়ালৈ আহিল, কাৰ্ডখন দেখুওৱাৰ পিছত লিষ্ট এখন যিখন দিছে, সেই লিষ্টখনত আপোনালোকক অন্তৰ্ভুক্ত কৰিব লাগিছিল। একাংশক অন্তৰ্ভুক্ত কৰিলে, একাংশক নকৰিলে। এনেকুৱা ধৰণৰ আচলতে পক্ষপাতিত্বমূলক যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সিদ্ধান্তই কিন্তু আমাক ক্ষুণ্ণ কৰিছে। অনাগত দিনত এনেকুৱা নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ। নিশ্চয়কৈ খুব কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। তিয়কৰ অধিকাংশ ৰিপৰ্টাৰ, যিসকল তিয়কৰ আছে, সেই তিয়কৰ সাংবাদিকসকলে নতুন যি মৰিয়নি সমষ্টিৰো তেওঁলোকে সংবাদ দিবলগীয়া হৈছে, প্ৰতিটো ৱাৰ্ডৰ দিবলগীয়া হৈছে। বলমা, বামুণপুখুৰী যি জিলা পৰিষদ আছে তাৰ বাতৰি দিবলগীয়া তেওঁলোকৰ দিব লাগিছিল।
ৱাৰ্ডৰ সদস্যৰ খবৰ দিব লাগিছিল, কিন্তু তেওঁলোকৰ হাতত কাৰ্ডটো নাই। আৰু মৰিনী সমষ্টিৰ যিসকলে এই যিটো কাৰ্ড লাভ কৰিছে, ইয়াত লিখা আছে যে কাউণ্টিং চেণ্টাৰ নেম তিতাবৰ, অৰ্থাৎ আমাক তিতাবৰলৈ পঠাইছে। তিতাবৰলৈ গৈ আমি কি কৰিম? তিতাবৰতো আমাৰ কোনো কাউণ্টিং হোৱা নাই। মৰিনী সমষ্টিৰ কাউণ্টিং হৈছে যোৰহাট, এই যোৰহাট বয়জৰ যিখন চেণ্টাৰত, কিন্তু আমাক কাৰ্ড দিছে এইখন, কিন্তু ডিচেম্বৰত দিছে বা কিবা কাৰণে ভুল হ'ল, সেই কথা ভুল হ'ল, কিন্তু আমাকতো সোমাবলৈ দিব লাগিছিলে। চৰকাৰে এখন আমাক কাৰ্ড দিছে, আমাৰ গভৰ্ণমেণ্ট ৰিকগনাইজ আমাৰ এখন কাৰ্ড আছে, তেনেকুৱা স্বত্বত কিন্তু ইমানখিনি থকাৰ পিছতো কিন্তু আমাক সোমাবলৈ দিয়া নাই। এটা কথা, এক বিসংগতিৰ কথা আছে। মই আপোনাৰ পৰা সুধিছোঁ, যিহেতু আপুনি মৰিয়নিৰ মানে তিতাবৰত দিছে, তিতাবৰত আপোনালোকৰ তিতাবৰ সংবাদদাতা আছে, আল্টিমেট দুজনক দিছে, এটা হাউচৰ দুজনক দিছে। একেখন জিলাত একেটা হাউচৰ দুজনক দিব পাৰে। একেখন জিলাতে আকৌ যোৰহাট যিটো কেন্দ্ৰ তাত আকৌ এজনকহে দিয়ে। এইটো কেনেকুৱা নীতি? এইটো নিৰ্বাচন আয়োগৰ নীতি নে জিলা প্ৰশাসনৰ নীতি? এইটো লৈ আচলতে তদন্ত হ'ব লাগে। নিশ্চয়কৈ কেইবাটাও বিসংগতি আছে। যদি তিতাবৰত এতিয়া দুজন আছে, আনমোল যাদৱ বুলি কোৱা এজন আছে আমাৰ নিউজ 18, তেওঁকো তাত দিছে আৰু মোকো তাত দিছে, কিন্তু তেওঁলোকৰ যুক্তিটো হৈছে যোৰহাট জিলাত এই চেণ্টাৰটোত কিন্তু দুজন দিব নোৱাৰে। অৰ্থাৎ কেনেকুৱা ধৰণৰ বিসংগতি হৈছে। আৰু যিসকল আমি সাংবাদিকে প্ৰতিটো ডাইৰেক্ট খবৰ ডাইৰেক্ট দিবৰ কাৰণে আমি সাজু হৈ থাকোঁ, কিন্তু আমাক এনেধৰণৰ এটা বিপাঙত পেলাইছে, আমাক এইটো যিটো আচলতে সমস্যাত পেলাইছে, এইটো কাৰ গাফিলতিৰ কাৰণে, যোৰহাট জিলা প্ৰশাসনৰ কাৰ গাফিলতিৰ কাৰণে এনেকুৱা ধৰণৰ এটাৰ ভুক্তভোগী হ'বলগীয়া হৈছে। এতিয়া আমি ৰাজপথত ৰৈ থাকিবলগীয়া হৈছে। আমি কাউণ্টিং চেণ্টাৰ থাকিব লাগিছিলে, আমি খবৰ দিব লাগিছিল, কিন্তু আমি ৰাজপথত থাকি খবৰ দিবলগীয়া হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। আচলতে খুব দুখ পাইছোঁ, খুব আচলতে ক্ষোভেৰে কৈছোঁ। যোৰহাট জিলা প্ৰশাসনৰ যিগৰাকী মুৰব্বী বা জিলা প্ৰশাসনৰ দায়িত্ব, যি নিৰ্বাচনৰ বিভাগৰ যি দায়িত্ব আছে, তেওঁলোকৰ প্ৰতি দৃষ্টিগোচৰ কৰিছোঁ। আপোনালোকৰ কেনেধৰণৰ আচলতে এই ব্যৱস্থা, যি ব্যৱস্থাই আমাৰ কিন্তু যোৰহাট জিলাৰ অধিকাংশ সাংবাদিকক কিন্তু এটা ক্ষোভিত কৰি তুলিছে, ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আপোনালোকৰ যি নিখুঁত যি পৰিকল্পনা গ্ৰহণ কৰিছিলে, নিৰাপত্তাৰ খাতিৰতে হওক বা যি খাতিৰত আপোনালোকে খুব তৎপৰতা দেখুৱাইছে, কিন্তু এইখিনিয়ে কিন্তু আমাক সাংবাদিকসকলক কিন্তু সাংঘাতিক চৰম যাতনা ভুকাইছে আৰু মনত অতিকৈ দুখ দিছে। ধন্যবাদ।